সঁচাকৈ আজিৰ যিটো এই সন্ধিয়াৰ পবিত্ৰ সময় মোৰ কাৰণে খুব আনন্দৰ এটা সময় বুলি মই ক'ব খোজোঁ। কিয়নো আমাৰ বাহৰাগুৰি অঞ্চলত যিটো নেকি আমি সকলোৱে মা তাৰা মন্দিৰ বুলি জানো, এই বাহৰাগুৰি অঞ্চলৰ লগতে বাহৰাগুৰিৰ অঞ্চলৰ আশে পাশে থকা গাঁওবিলাকৰ যিমানবোৰ আমাৰ হিন্দু সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী ৰাইজ আছে, তেখেতসকলে আমাৰ এই মা তাৰা যিটো শ্মশান মন্দিৰ, এই মন্দিৰত পূজা পাঠ কৰি পেলাই তেওঁলোকে নিজৰ নিজৰ মনৰ ইচ্ছা মনোকামনা সদায় পূৰণ হয় বুলি যিটো এটা বিশ্বাস আছে। আৰু সেই বিশ্বাসটো লৈ পেলাই ইয়াৰ দলে বলে আহি প্ৰত্যেক বছৰে যিবিলাক শুভ লগ্ন তিথি চাই ইয়াত যিহেতু পূজা কৰা হয়, ইয়াত অংশগ্ৰহণ কৰে, পূজাত আগভাগ লয়। আজি এই মা তাৰা শ্মশান মন্দিৰত আমাৰ এটা যিহেতু পূৰ্ণাংগভাৱে সুন্দৰভাৱে এটা মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে দৰকাৰ আছিল। মন্দিৰৰ আমাৰ কমিটি, মন্দিৰৰ প্ৰতি তত্বাৱধান লোৱা দায়িত্বশীল ব্যক্তিসকলে বৃহত্তৰ বাহৰাগুৰি অঞ্চলৰ ৰাইজে সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে তেওঁলোকে নিজৰ ফালৰ পৰা যিখিনি ৰাইজৰ পৰা পোৱা দান বৰঙণি বা আমাৰ মন্দিৰৰ পুঁজি যিখিনি আছে সেইখিনি পুঁজি ব্যৱহাৰ কৰি তেখেতসকলে আজি সুন্দৰকৈ এটা স্থায়ী মন্দিৰ আমাৰ মা তাৰা শ্মশান মন্দিৰৰ নামত তেওঁলোকে যিটো নিৰ্মাণ কৰি উলিয়াব পাৰিছে, মাৰ নামত এটা স্থায়ী স্থান আজি দিব পৰা হৈছে। সেই মন্দিৰখন আজি ইয়াত আমাৰ মন্দিৰ কমিটিয়ে দিন ধাৰ্য কৰি পেলাই মুকলি কৰাৰ এটা কাৰ্যসূচী ল'লে। ইতিমধ্যে সেই মন্দিৰখন খুলি পেলাই আমাৰ ৰাজহুৱাভাৱে ৰাইজে পূজা কৰিব পৰা ধৰণৰ এটা সেইটো খুলি দিয়া হ'ল, সুবিধা কৰি দিয়া হ'ল। ইয়াৰ লগতে সংগতি ৰাখি আজি ইয়াত বিভিন্ন ধৰণৰ আমাৰ হোমযজ্ঞ কৰা হৈছে, বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। গৰীব দুখীয়াসকলক আমাৰ এই অঞ্চলৰ হিন্দু ভাইসকলে দান বৰঙণি দিয়াৰ দ্বাৰা দি আমাৰ গৰীব দুখীয়াৰ নামত যিখিনি কম্বল চম্বল তেওঁলোকে যোগাৰ কৰিব পাৰিছে, বয় বস্তু যোগাৰ কৰিব পাৰিছে, সেইখিনি বিতৰণ কৰিবৰ কাৰণেও কাৰ্যসূচী লোৱা হ'ল। ইয়াৰ কাৰণে এই কাৰ্যসূচীত মোকো অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে নিমন্ত্ৰণ দিলে। আৰু মোৰ সমষ্টিৰ অধীনত যিহেতু পৰে, এই মন্দিৰৰ লগত ময়ো প্ৰায় জড়িত হৈ থকা আপোনাসকলে চবেই জানে। সময়ে সময়ে মন্দিৰৰ প্ৰতিটো কাৰ্যসূচীত ময়ো অংশগ্ৰহণ কৰোঁ। আজিও এই এটা ভাল সুবিধা মই পাইছোঁ। ৰাইজে মন্দিৰ কমিটিৰ ফালৰ পৰা বাহৰাগুৰি অঞ্চলৰ ভাই বন্ধুবিলাকে ইয়াত খন্তেকৰ কাৰণে দেখা দি মাৰ দৰ্শন কৰিবৰ কাৰণে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা মন্দিৰত দৰ্শন কৰিবৰ কাৰণে পূজা কৰিবৰ কাৰণে যিটো সুবিধা মোক দিলে নিমন্ত্ৰণ কৰি পেলাই, ইয়াৰ কাৰণে মই আজি ইয়াত মাৰ প্ৰতি এটা শ্ৰদ্ধা জনাবৰ কাৰণে, ভক্তি কৰিবৰ কাৰণে, মাৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে ময়ো এই ফাংচনত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। খুব ভাল লাগিছে। মন্দিৰ খুব ভাল এটা আমাৰ একেবাৰে সুন্দৰ এটা মন্দিৰ বনাব পৰা হৈছে। মই মন্দিৰ কমিটিৰ আমাৰ সভাপতি, সাধাৰণ সম্পাদক, মন্দিৰ পৰিচালনা কমিটিৰ প্ৰতিজন সদস্য, ৰাইজ আৰু অঞ্চলৰ আমাৰ যিসকল ইয়াৰ বাসিন্দা তেখেতসকললৈ মই অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। কম সময়ৰ ভিতৰতে ইমান ডাঙৰ ইমান সুন্দৰ এটা মন্দিৰ তেওঁলোকে আজি বনাই উলিয়াই আমাৰ ৰাইজৰ কাৰণে যে পূজা কৰিবলৈ এটা ভাল স্থান দিলে, সেইটো এটা সৌন্দৰ্যৰ এটা স্থান হৈ গ'ল, সেইটো ধাৰ্মিক এটা স্থান হৈ গ'ল, আমাৰ পৰ্যটকৰ এটা স্থল এইটো হৈ গ'ল। গতিকে এইটো আমাৰ কাৰণে এটা পবিত্ৰ দিন, আমাৰ কাৰণে পবিত্ৰ অঞ্চল, আমাৰ কাৰণে পবিত্ৰ এটা স্থান। গতিকে এই স্থানত আজি ভৰি দিবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দ লাভ কৰিছোঁ। গতিকে সেইখিনি অনুভৱ আজি মোৰ হৈছে।